Welcome back to my YouTube channel Papu Priyam. Guys, more video যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে স্বাগতম জনাইছো যদি আগৰ পৰা আছে তেনেহলে ধন্যবাদ মই আছো বৰ্তমান মোৰ হোম প্লেস হাজোত আজিৰ দিনটো কথা ভ্লগৰ টাইমখিনি মই কেনেকৈ কি কৰো গতেখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম মই আহিছো হাজোৰ মেইন চকত মানে হাজোখন চিটিয়ে পৰে অলপমান কিবা কিবি প্ৰিপেয়াৰিং কৰিব আহিছো বস্তুৰ লগতে কিবা কিবি শ্বপিং কৰিম বুলি ভাবিছো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ মই আহি হাজো প্ৰায় পালোৱে এইপিনে গ'লে মাধৱ মন্দিৰ পাই আপোনালোকে জানে হাজোৰ মাধৱ মন্দিৰ বিখ্যাত হয় আৰু অলপমান গ'লে মই হাজো চক পাই যাম আৰু এনেকৈ মই হাজোৰ মেইন চক তিনিআলিটো আহি পালোঁ এনেকৈ গুৱাহাটীলৈ যাব পাৰি আৰু আপোনালোকে ইপিনে গ'লে নলবাৰী বৰপেটা এনেকৈ যাব পাৰে মোৰ ফাৰ্ষ্ট কাম আছে মোৰ এটা মিনি বক্স আছে বক্সটোৰ সেইদিনা চাৰ্জ মানে ৰুমত থাকোঁতে গুৱাহাটীত মই চাৰ্জত লগাই দিছিলোঁ লগতে বক্সটো আৰু চাৰ্জাৰ খুলি গ'ল একেলগে খুলি পৰি মানে কি হ'ল চাৰ্জাৰৰ পিনটো বেয়া হৈ গ'ল ভেষ্টা হৈ গ'ল মানে সোমাই গ'ল এতিয়া মই বক্সটো মিনি বক্সটো ভাল কৰিব আহিছোঁ ইয়াতে এখন দোকান আছে মই আগতে সুধি গৈছোঁ তালৈকে যাওঁ ফাৰ্ষ্ট আজি মোৰ প্ৰথম কাম ব্লুটুথ বক্সটো ভাল কৰা মই এখন দোকানলৈ গৈ আছোঁ আগতে আহিছিলোঁ বাৰু এইখন দোকানত আৰু এইটোৱে মোৰ মিনি বক্স মই এইটো 650 নে 750 কিনিছিলোঁ 1.5 বছৰ হৈ গ'ল এতিয়ালৈকে একোৱে হোৱা নাই কিন্তু সেইদিনা চাৰ্জাৰ পিনটো মানে অলপমান সোমাই গ'ল এই পৰি পিনে আৰু দাদাজনক সুধিলোঁ দাদাজনক ক'লে 1 ঘণ্টামান লাগিব চ' মই অলপমান ফুৰি আহোঁ আপোনালোককো দেখাওঁ মই বক্সটো ভাল কৰিব দিলোঁ দাদাজনে মানে এইমাত্ৰ দোকানখন খুলিছে চ' ক'লে যে 1 ঘণ্টামান লাগিব ভাবিলোঁ যিহেতু টাইম লাগিব 1 ঘণ্টামান আৰু মই বহুত দিনৰ মূৰত হাজোত আহিছোঁ অলপমান ফুৰি লওঁ লগতে কিবা কিবি খাই ল'ম এতিয়া মই গৈ আছোঁ আমাৰ হাজোতে নতুনকৈ বুলি ক'ব পাৰি এবছৰ হ'ল নে নহ'ল ক'ব নোৱাৰিম এমবজাৰ এখন খুলিছে তালৈকে মই গৈ আছোঁ অলপমান কিবা কিবি চাম আৰু যদি ভাল লগা বস্তু পাওঁ মই শ্বপিঙো কৰিম তালৈকে গৈ লওঁ এতিয়া মই আহিছোঁ এমবজাৰত সেইটো তিনিআলিৰ পৰা আৰু এয়া চাওক এমবজাৰ এতিয়া ভিতৰলৈকে গৈ আপোনালোকক দেখাই আছোঁ মোৰ এই ৰেড টি চাৰ্ট এণ্ড চাৰ্টকেইটা ভাল লাগিছিল কিন্তু মই শ্বপিং কৰিম বুলি অহা নাই আৰু এই হাফ পেণ্টকেইটাও ভাল লাগিছিল মই ভাবিছোঁ যিহেতু গুৱাহাটী যাম ফেঞ্চিতে কিনি ল'ম ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আহিলোঁ এতিয়া ছেকেণ্ড ফ্ল'ৰত গৈ আছোঁ বস্তুবোৰৰ দামো বহুত ক'ব গ'লে মোৰ হাফ পেণ্ট ল'ব মন আছিল বা লং পেণ্ট ল'ব মন আছিল কিন্তু মই ইয়াতে নলওঁ মই ফেঞ্চিতে ল'ম দামটো তাতে কম হৈ যায় এতিয়া মই ছেকেণ্ড ফ্ল'ৰত কি আছে আপোনালোকক দেখাইছোঁ চাই থাকক আৰু ছেকেণ্ড ফ্ল'ৰটোত আহি কিডছৰ এণ্ড উমেনৰ কাপোৰ এনেকৈ বস্তু পোৱা যায় আৰু
যেতিয়া মই দমদমাত পঢ়ি আছিলোঁ প্ৰায় মই এখন হোটেলত পৰঠা খাওঁ, বহুত ভাল লাগে। হোটেল অনামিকা হাজোত আছে, আপোনালোকে কেতিয়াবলৈ আহিলে নিশ্চয় এবাৰ আহিব। আৰু এনেকৈ মই অৰ্ডাৰ দিলোঁ চাওমিনৰ, অলপ টাইম লাগিব বুলি কৈছে, বনাই আছে। চ' আজিৰ দিনটো ভালেই গ'ল, আৰু বক্সটো ভাল হয়নে নহয় তাৰে ঠিক নাই, নে দুদিনমান পিছতে আহিব লাগে। আৰু মই আগতে হাজোত আহি সেনেকৈ ভ্লগ বনোৱা নাই। আজি প্ৰথমবাৰৰ বাবে মই বনাইছোঁ হাজোত, আৰু এবাৰ মই দেখাই দিছোঁ। আৰু এয়া মোৰ অৰ্ডাৰ আহি পালে, চাওমিন হাফ প্লেট। এতিয়া খাই লওঁ। আৰু আপোনালোকে জানেই হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। ইয়াত আপোনালোকে কাঁহৰ বাচন বৰ্তন কিনিব পাৰে আহিলে। ধুনীয়া ধুনীয়া সামগ্ৰী পোৱা যায় ইয়াত। আৰু মই এঘণ্টা পিছত অলপ ঘূৰা ফুৰা কৰি DK ইলেক্ট্ৰনিক্স দাদাৰ দোকানখনত আহিলোঁ। মই আছোঁ বৰ্তমান লগৰ এজনৰ ঘৰত হাজোতে, ছাতৰ ওপৰত আছোঁ। আৰু আপোনালোকক ধুনীয়াকৈ মই হাজোৰ পৰিৱেশটো দেখাই দিম ছাতৰ ওপৰৰ পৰা। মানে কি হ'ল, মই বস্তু ভাল কৰিব দিছিলোঁ, মেইন উদ্দেশ্য ভাল কৰাৰ ক্ষেত্ৰতে আছিল, বা শ্বপিং কৰিব আছিল। কিন্তু ৰেটটো বেছি হোৱা ভাবিলোঁ ফেঞ্চিতে লৈ ল'ম, তাতকৈ অলপ কমত হ'লেও পাই যাম। যিহেতু মই গুৱাহাটী গৈ আছোঁ 17 বা 18 তাৰিখে ফেব্ৰুৱাৰী। যেতিয়া মই বক্সটো ভাল কৰিব গ'লোঁ, তেতিয়া দাদাজনে ক'লে যে কি নাই, অলপ টাইম লাগিব, চ' আজি নহ'ব, কাইলৈ পৰহি মানে হৈ যাব। মই ফোন নাম্বাৰটো আনি এনেকৈ কণ্টেক্ট কৰি মই কাইলৈ বা পৰহি আহি যাম, ভাল কৰি দিম বুলি কৈছে। আৰু শ্বপিং কৰিব আহিছিলোঁ এম বজাৰত, কিন্তু ৰেটটো বেছি হ'ল আৰু পইচাও সেনেকৈ অনা নাই। সেইটো কাৰণে ভাবিলোঁ ফেঞ্চিতে লৈ ল'ম। আৰু বেলেগ আৰু দেখুৱাবলৈ একো নাই বা স্পেচিয়েল নাই মোৰ কাৰণে আজি ভ্লগটোৰ বাবে। এতিয়া মই ডাইৰেক্ট ঘৰ গৈ আছোঁ। মোৰ ঘৰ মানে হাজোৰ ৰামদিয়াত হয়, আৰু 3-4 কিলোমিটাৰমান লাগে হাজোৰ পৰা। আৰু মই ধুনীয়াকৈ আপোনালোকক হাজোৰ ভিউটো ছাতৰ ওপৰৰ পৰা দেখাই দিছোঁ। মই আপোনালোকক বিল্ডিঙৰ ওপৰৰ পৰা পৰিৱেশটো দেখাই দিছোঁ। এনেকৈ আমাৰ ঘৰৰ পৰা এনেকৈ আহিলে হাজোৰ মেইন তিনিআলিটো পায়, আৰু ইফালে এনেকৈ গুৱাহাটী যায়, আৰু এনেকৈ নলবাৰী যাব পাৰি। আৰু এই যে আপোনালোকে এই পাহাৰখন দেখিছে, এই পাহাৰখন হ'ল পোৱামক্কা দৰগাহটো তাতে আছে, আপোনালোকে জানেই নিশ্চয়। আৰু এই